ভালেই আছে চাগে কথাটো কেলৈ সুধিলোঁ মানে মোৰ পিঠা বনা খাই অকণমান অহা যোৱা চলি আছে মানে চ' সেইবোৰ কথা বাদ দিয়ক বাৰু আজি মই ভিডিঅ' এটা বনাম আজিৰ পৰা ষ্টাৰ্ট কৰিম আচলতে ঘৰৰ ওচৰত বিয়াখন আছে চ' কিয়নো মানে মেমৰিজটো আচলতে সাঁচি নথওঁ আৰু ইউটিউবত আপলোড দিম সেইটোকে মানে কৈ গৈছিলোঁ আচলতে লাইফ লং থাকি যাব নহয়নে চ' ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব কাৰণ কেলৈ মানে আমাৰ আছামিজ মেৰিজৰ ৰিচুৱেলছখিনি দেখাম যিমানখিনি পাৰোঁ আচলতে কিন্তু মোৰ ডিউটিও যাবলৈ আছে সেইটো কাৰণে অলপমান মাজে মাজে থাকি যাব জোৰোণ চোৰণৰ পৰা আদি কৰি সেইখিনি ফৰগেট ডেট আচলতে পিছত মোৰ নিজৰ বিয়া দেখাম নে কি কয় চ' উইদাউট ৱেষ্টিং এনি টাইম লেটছ গেট ষ্টাৰ্টেড অপেক্ষাবোৰ মৰমেৰে মনতেই সাঁচি থৈছোঁ দলিচা পাৰিছোঁ মনলৈ আহিবা মনতেই থাকিবা তুমি বৰ্তমান আমাৰ কইনা চব গুটি দিয়াত ব্যস্ত আৰু গধূলি সময়ত যেতিয়া অলপ মানুহবোৰ সৰহ হৈছে আৰু লগতে আমাৰ বাইদেউসকলে পূৰা ফটো ছেশ্যন চলি আছে পিছে মই নাছিলোঁ ফটোখনত এয়া হৈছে বৰুৱা পৰিয়াল এতিয়া বলক আমি পানীত তুলিবলৈ যাওঁ নদী কাণত কিন্তু নদী কাণত পানী তোলা নহ'ল কিবা এটা প্ৰব্লেম হৈ আছিলে এক্সিডেণ্ট এটা হৈছিলে চ' ৰিচুৱেলছখিনিতো পূৰা কৰিবই লাগিব সেইবাবে বাল্টিঙতে তোলা হ'ল অকণমান আমাৰ জেঠাইহঁতৰ ঘৰৰ ওচৰতে আচলতে ৰিচুৱেলছখিনি পূৰা কৰিলেই হয় একো নাই বৰ্তমান 12:30 বাজিছে হ'লেও ভাত খাবলৈ ৰৈ আছোঁ কাৰণ বনাইছে ছাগলী মাংস এয়া ছাগলী মাংস খোৱাৰ ৰাইজ খাম আৰু হয়নে খাইহে যাওঁ
গতিকে আমি বহি আছোঁ আৰু ভাতকেইটা খাই গ'লে মনটো শান্তি লাগিব শুবলৈ হয়নে বৰমা হয় নহয় আচ্ছা এতিয়া আপোনাৰ কেনেকুৱা হৈছে বিয়া ঘৰ লাগিব এতিয়া টোপনি ধৰিছে যাম আৰু নালাগে ছাগলী মাংসৰ লোভত দুগৰাকী বহি আছে ইজনীয়ে আনজনীক আহি কি যে কৈছে আৰু কাণে কাণে ছাগলী কথাই কৈছে চাগে ছাগলী কথাই পাতি আছিলোঁ এয়া মোৰ লগত অকণমান বিয়াখন চাব কেনে লাগিছে অঁ ভয় খাই গৈছিলোঁ পাই খাব মৰমেৰে মনতেই সাঁচি থৈছোঁ দলিচা পাৰিছোঁ মনলৈ আহিবা মনতেই থাকিবা তুমি ছাগলী খাবলৈ গৈ আছে ৰাইজ চাওক অকণমান উৰি চাওক চিমি বাইদেউ ছাগলী খাবলৈ বহিবলৈ গৈ আছে আগত দুজনী নাপাব বুলি পালেগৈ আৰু তাত বহিবলৈ গৈছে আৰু বহা ছাগলী দেই মহিলাটো মই বহি লওঁ বোলে ছাগলী